अरुणाचल प्रदेशआव सोमजिनाय गिख्रंथाव लामानि जाब्रबथायाव गसाइगावनि 4 सुबुंनि जिउ खहा। आसामजों नांजाबनाय नुसुंसे रायजो अरुणाचल प्रदेशआव खुंनाय ख्रिस्टियान धोरोमारि मोनसे हाबाफारियाव आसामनि क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानिफ्राय बाहागो लाहैनानै न' फारसे गिदिंबोफिननाय समावनो 13 नं माहारियारि राजा लामायाव गिख्रंथाव लामानि जाब्रबथाय सोमजियो। 13 नं माहारियारि लामाजों AS 16J 0871 नम्बरनि वेगनार गारिजों न' फारसे फैबाय थानाय समावनो हरखाबै हाजोनिफ्राय हा गिसिखानानै थरसे गिदिर अन्थाइया बिसोरनि गारि सायाव गोग्लैयो। जाउनाव गारि सिङाव थानाय 4 सुबुंफोरा जायगायावनो जिउ गोमायो। बे जाथायाव जिउ गोमानाय सुबुंफोरखौ क'क्राझार जिल्लानि गसाइगाव पुलिस थानानि सिङाव थानाय हाब्रुबिल नेपालपारानि थागिरि निर्मल हेम्ब्रम, श्रीरामपुरनि क्रिस्टफार हेम्ब्रम, बिजित हेम्ब्रम, लक्षीनाथ किस्कु होननानै सिनायथिनो हादों। মই বিমল হেম্ব্ৰম, নিৰ্মল হেম্ব্ৰমৰ ডাঙৰ ভাতৃ। যোৱাকালি আমি বিভিন্ন চ'ৰ্চৰ পৰা জানিব পাৰিছোঁ যে মোৰ ভাইটি নিৰ্মল হেম্ব্ৰম আৰু ইয়াৰ লগতে অন্য 3 জন ইহঁতে অৰুণাচলত হিলিং ফেষ্টিভেলত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈছিল। যেহেতু ইহঁতৰ লগত বা RP হিচাপে পাষ্টৰ ৰেভাৰেণ্ড ক্ৰিষ্টফাৰ হেম্ব্ৰমক যিহেতু ইহঁতে নিমন্ত্ৰণ জনাইছিল আৰু সেই মৰ্মে ক্ৰিষ্টফাৰ হেম্ব্ৰমৰ টীমৰ অংশ হিচাপে মোৰ ভাইটিৰ লগতে আৰু অন্য 2জন যুৱক ইহঁতে সেই হিলিং ফেষ্টিভেলত গৈছিল, যিখিনি নেকি অৰুণাচলত অনুষ্ঠিত হৈছিল। জাগাখিনিৰ নাম ইমান নাজানো হয়তো। তাতে অনুষ্ঠিত হোৱাৰ পিছত ইহঁতে প্ৰগ্ৰামখিনি শেষ হোৱাৰ পিছত যোৱাকালি ইহঁতে ঘৰলৈ উভতি আহি আছিল আৰু উভতি আহি থকাৰ সময়ত ৰাস্তাৰ কাষতে থকা ওপৰৰ পৰা মাটিখিনি খহি পৰি ইহঁতৰ গাড়ীৰ ওপৰত পৰে আৰু গাড়ীখিনি কমপ্লিটলি বিধ্বস্ত হৈ যায় আৰু সেই সময়তে ইহঁতৰ তাতে স্পটতে মৃত্যু হয়। এতিয়া ইয়াৰ পৰা মোৰ ভাইটি আৰু অন্য 3 জন যুৱকে গৈছে তাতে সিহঁতক আনিবৰ কাৰণে আৰু খুব সম্ভৱ কাইলৈ হয়তো ইহঁতৰ বডিখিনি আমাৰ ইয়াত আহি পাব। আহি পোৱাৰ পিছত প্ৰথমতে মোৰ ঘৰত লৈ আনিব, তাৰপিছত আমাৰ ইয়াতে থকা চাৰ্চত লৈ যাব, তাৰপিছত শ্ৰীৰামপুৰত অভিজিতৰ ঘৰত লৈ যাব আৰু শেষত শ্ৰীৰামপুৰৰ চাম্পাগাৰ্ডত নামেৰে চামাগুৰিত স্থিত ইহঁতৰ প্ৰেয়াৰ চেণ্টাৰ যিটো আছে পাৱাৰ অফ জিজাছ মিনিষ্ট্ৰী, তাতে ইহঁতক খ্ৰীষ্টিয়ান ধৰ্মৰ নীতি নিয়মেৰে ইহঁতৰ শেষ কৰ্মখিনি বা কবৰৰ ব্যৱস্থাখিনি কৰা হ'ব। মৃত্যুৰ কাৰণে আমি খুবেই দুখিত, মানে অনাকাংক্ষিত মৃত্যুৰ কাৰণে আমি দুখিত। এখেতৰ এজনী সৰু ছোৱালী 2 বছৰ 8 মাহ হৈছে আছে আৰু এখেতৰ পত্নীও আছে নিৰ্মলৰ, আৰু ইয়াৰ লগতে অভিজিতৰো পত্নী আছে আৰু লগতে পাষ্টৰ ক্ৰিষ্টফাৰ হেম্ব্ৰমৰো পত্নী আছে আৰু এজন সৰু ল'ৰা আছে 7 বছৰীয়া, আৰু লগতে লক্ষীনাথ চৰেণ এখেতৰো সৰু কেঁচুৱা এজন আছে। সেইকাৰণে আমি খুবেই দুখিত, কাৰণ এখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে এইখিনি কামনা কৰিছোঁ।